তাই আহোম যুৱ পৰিষদ আৰু শংকৰদেৱ সংঘৰ বৈঠক আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা শংকৰদেৱ সংঘৰ অৱশেষত পূৰ্ব ঘোষিত বন্ধ প্ৰত্যাহাৰ কৰিলে তাই পায় সকলো জটিলতা আঁতৰিল সংগঠন দুটাৰ মাজত তাই আহোম যুৱ পৰিষদ আৰু শংকৰ সংঘৰ বৈঠক অনুষ্ঠিত হয় আৰু অৱশেষত শংকৰ সংঘই সমগ্ৰ বিষয়টো সন্দৰ্ভত খোজে ক্ষমা আহোম লোকসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা প্ৰাথমিক শাখা বা এখন আঞ্চলিক শাখাই গ্ৰহণ কৰা এটা ব্যৱস্থাৰ কাৰণে তেখেতসকলৰ ঐতিহ্য পৰম্পৰা বা বিশেষকৈ তেখেতসকলে এখন যি বিবাহ তেখেতসকলে মানে পৰিচালিত হয় তেখেতসকলৰ এই বিবাহখনত লৈ পেলাই এটা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুই এজন সংগী সেই অনুষ্ঠানত যোৱাৰ পাছত তেখেতসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখাৰ তৰফৰ পৰা অকণমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো এটা নীতি বা আদৰ্শ বা সংবিধানৰ ভিত্তিত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু সেই কথাখিনিতে আমি গম পাইছোঁ যে এই কথাখিনিত আহোম জনগোষ্ঠীৰ আহোম লোকসকলে তেখেতসকলে নিজৰ ঐতিহ্য পৰম্পৰা বা সেই জনগোষ্ঠীটোৱে সেই বিবাহখনক লৈ সকলং বিবাহখনক লৈ যি তেখেতসকলৰ এটা গভীৰ শ্ৰদ্ধা ভক্তি বা বিশ্বাস এই সকলোখিনি তেখেতসকলে এটা অনুভৱ কৰিলে যে তেখেতসকলক যেন অৱমাননা কৰা হৈছে আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো সেই কথাটো নিশ্চিতভাৱে আজি খুব মৰ্মে উপলব্ধি কৰিছোঁ যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো সদস্যই যদি এনেকুৱা এটা কাম কৰে যিটো কামৰ কাৰণে এটা বৃহৎ জনগোষ্ঠী বা অসমৰ যিকোনো তেনেকুৱা জনগোষ্ঠী বা লোকেই তেওঁলোকে যে অনুভৱ কৰে যে আমাৰ আৱেগত কিবা আঘাত হৈছে গতিকে আজি আমি সেইকাৰণে বহিছোঁ আৰু আমি আলোচনাত এইটো সিদ্ধান্ত লৈছোঁ তেখেতসকলে বিচাৰিছে যে আমাৰ যিহেতু গোটেই জনগোষ্ঠীটো এটা আঘাত পাইছে মনত গতিকে সেই মনোকষ্টৰ কাৰণে আমি তেখেতসকলৰ ওচৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱাৰ অনুষ্ঠান আমি তেখেতসকলৰ ওচৰত আমি সেৱা ধৰিছোঁ আৰু লগতে তেখেতসকলে বিচাৰিছে যে এই লোকসকলক ওচৰত আমি শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা ক্ষমা ভিক্ষা কৰিব লাগে গোটেই অসমত বিয়পি থকা এটা খুব ডাঙৰ বিষয় এই চকলং যি বিবাহ প্ৰথা এই বিবাহ প্ৰথাই আচলতে গোটেই আহোম জনগোষ্ঠীটোক আচলতে ক্ষোভিত কৰি তুলিছিল আৰু এই ক্ষোভৰ যিটো আচলতে বেদনা যিটো আঘাত এই আঘাতে কিন্তু বাৰে বাৰে আমাক এই কথাবোৰ কিছুমান উত্তেজিত কৰিছিল গোটেই জনগোষ্ঠীটোক আৰু সেই গতিকে আমাৰ শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় নেতৃত্বই আমালৈ আহ্বান জনাইছিল যে আমি আলোচনাত আজি বহোঁ এই গোটেই কথাখিনি লৈ গতিকে আজি আমি এই কথাখিনিত আমি আলোচনাত বহা হ'ল আৰু এই আলোচনাত বহাৰ পিছতে তেওঁলোকে গোটেই জনগোষ্ঠীৰ যি আৱেগত কি আঘাত আনিছে তেওঁলোকে আমাৰ ওচৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছে লগতে আমাৰ লগতেই নহয় গোটেই জনগোষ্ঠীটোৰ ওচৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে গতিকে আমি ভাবোঁ যে এনে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ